জাতি আৰু জাত এই শব্দটোৰ মাজত বহুত পাৰ্থক্য আছে। জাতিটো হৈছে এটা ভাল শব্দ, য'ত মানুহে এটা জাতিক মানে এটা ধৰ্মক বুজোৱা হয়, তো যিকোনো জাতিয়ে হয়, হিন্দু হওক বা মুছলিমো হওক। কিন্তু জাতটো হৈছে বেয়া শব্দ, হয়নে নহয় আপোনালোকে কমেণ্টত জনাব। এই জাতটোৰ ভিতৰত মই দুটা জাতক মই বহুত বেয়া পাওঁ। মানে দুটা জাত আছে। দুটা জাত হৈছে, এটা হৈছে বিনা কাৰণত গছ গছনি কাটি পিনি তহিলং কৰা, আৰু এটা হৈছে জীৱ জন্তু মাৰা, চৰাই চিৰিকটি মাৰা। ক'ৰবাত চৰাই এটা দেখিলে গুলঠি ল'ব। গুলঠি মানে আপোনালোকে কি কয় নাজানো, এই ৰাবাৰ দি পিনি পাথৰ দি পিনি যে মাৰে যে। চৰাই চিৰিকটি দেখিলে সিহঁতে এই গুলঠি দি পিনি মাৰি দিয়ে। ইয়াত চাওকচোন, আপোনালোকে অনুমান কৰিছেনে নাজানো, মই শুনিছোঁ যে চৰাই চিৰিকটিবিলাক আপোনালোকক শুনক, এবাৰ ভালকৈ শুনক। শুনিছে নহয়, চৰাই চিৰিকটি ইমান ধুনীয়া ধুনীয়াকৈ মাতি আছে। তেওঁলোকে কিমান শান্ত সুস্থকৈ তেওঁলোকে ইমান ধুনীয়া ধুনীয়াকৈ আৱাজ দি আছে। যিবিলাকে বুজি নাপায়, যিবিলাক জাত আছে সেই জাতবিলাকে বুজি নাপায়। খেতি কৰোঁতে যিবিলাক পোক হয়, সেই পোকবিলাক এই চৰাই চিৰিকটিয়ে খাই পিনি আমাৰ খেতিবিলাক ভাল কৰে। মানে চৰাই পোকৰ পৰা বচাই ৰাখে, অনিষ্ট হ'বলৈ নিদিয়ে। বিশেষকৈ জীৱ জন্তু নহ'লে মানে কিমান অসুবিধা হয় চিন্তা কৰক। যিকোনো বস্তু এটা ওপৰলৈ বনাইছে, কিবা এটা ভালৰ কাৰণে বনাইছে। যিকোনো সাপে হওক বা যিকোনো বাঘে হওক বা যিকোনো, তেওঁলোকক কিবা এটা ভাল কামৰ কাৰণে তেওঁলোকক বনাইছে। বাঘে মানুহৰ কাৰণে ভয় খায়, সাপো মানুহৰ কাৰণে ভয় খায়, কিন্তু মানুহে কাৰো কাৰণেও ভয় নাখায়। মানুহ এনেকুৱা শ্ৰেষ্ঠ, মানুহে কৰিব নোৱাৰা একো কামেই নাই। ঠিক তেনেধৰণে মই ক'বলৈ বিচাৰিছিলোঁ যে এই চৰাই চিৰিকটিবিলাক যিবিলাক মানুহে মাৰে, সেইবিলাক মানুহক মই ক'বলৈ বিচাৰিছোঁ, বা জীৱ জন্তুবিলাকে বিনা কাৰণত যে মাৰে, সিহঁতক ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে এইবিলাক কাম কেতিয়াও নকৰিব। এইটো কাম আপোনালোকে এটা কথা জানি লওক যে চৰাই চিৰিকটি বা জীৱ জন্তু মাৰিলে কি হয়, কোনটো কেছত পৰিব আপোনালোকে। এইটো হৈছে ফৰেষ্ট কেছ। ফৰেষ্ট কেছ মানে আপোনালোকে জিন্দগী ভৰ জেলত সোমাই থাকিব লাগিব, তাৰপৰা কেতিয়াও ওলাই আহিব নোৱাৰে, বহুত বেয়াকৈ শাস্তি দিয়া হয়। এইটো এক ফৰেষ্ট কেছ। ফৰেষ্ট কেছটোত কোনো বেল নাথাকে বুলি মই শুনিছোঁ, কিন্তু আপোনালোকে এইটো ভুল কাম কেতিয়াও নকৰিব। যোৱাকালি লখিমপুৰ জিলাৰ বগলীজানত এজন মানুহে চৰাই মাৰিছে, নহ'লে 100টাৰ ওপৰত। ক'লা কাউৰী, তাৰপিছত বগলী, ঢেৰ কিবা কিবি মাৰি পিনি বস্তা এটা ভৰাই লৈ আহিছে। সেইবিলাক কামটো কৰিব নালাগে ন। সেইবিলাক ক'বলৈ কৈছোঁ, আপুনি বুলি কোৱাটো শব্দটো ভুলেই হৈছে চাগে। সিহঁতক কৈছোঁ তহঁতি অলপ ভাল হৈ যায়, সেইবিলাক কাম কেতিয়াও নকৰিবি। তহঁতি বুজি পোৱা নাই চৰাই চিৰিকটিৰ মূল্য কিমান, জীৱ জন্তুৰ মূল্য কিমান, আৰু গছ গছনিৰ মূল্য কিমান। যোনে যেনেকৈ পাৰিব তহিলং কৰি পিনি কাটি দিব, ক'ৰবাত লাঠিৰে লৈ ল'ব, কোবাই গৈ থাকিব, বা গছ এটা দেখিলে কাটি পিনি চাফা কৰি দিলে। আৰু এই গছটো এতিয়া মই ক'ত বহি আছোঁ, এই ৰ'দ দিছে, গছৰ তলত বহি আছোঁ। ইমান ধুনীয়া হাৱা, ইমান ধুনীয়া এটা বতাহ মাৰিছে। এই বতাহটো মই যে খাই আছোঁ যে, ক'ৰ পৰা পাইছোঁ? এই গছজোপাৰ পৰাই পাইছোঁ। আমি যে উশাহ লৈ আছোঁ, ক'ৰ পৰা পাই আছোঁ? এই গছজোপাৰ পৰাই পাই আছোঁ। সেইকাৰণে কৈছোঁ অলপ ভাবি চিন্তি কামবিলাক কৰ, নহ'লে তহঁতি এদিন হ'লেও মৰিবি। এই যিবিলাক জীৱ জন্তুক তহঁতি মাৰিবলৈ বিচাৰ, সেইবিলাক জীৱ জন্তুৱে কেতিয়াবা আহি পিনি খুট মাৰি পিনি মাৰি পেলাব। কেতিয়াবা এই গছটোৱে কেতিয়াবা উশাহ নিদিব, অক্সিজেন নিদিব, কেতিয়াবা তহঁতি মৰি থাকিবি। সেই অক্সিজেন বিচাৰোঁতে কেতিয়াবা মৰি থাকিবি। মোৰ চকুৰ আগতে ইমানকৈ মাৰি থাকে। মই যোৱা কেইদিনমানৰ আগত এজন বুঢ়া মানুহ বাগানত কাম কৰে, মই সেইটো নকওঁ কি মানুহ হয়, কিন্তু সেইটো কৰিব নালাগিছিলে। চকুৰ আগতেই চৰাইটো মাৰিছে, মই দেখিছোঁ চৰাইটো মাৰিছে। মাৰি অনাৰ পিছত সুধিলে যে আপুনি চৰাইটো কিয় মাৰিছে? কৈছে এইবিলাক চৰকাৰী বস্তু মাৰিব। আৰু চৰকাৰী বস্তু বুঢ়া মানুহজনে বুজি পোৱা নাই, মই ভালকৈ বুজাই মেলি দিলোঁ। মই কৈছোঁ চাওক, এবাৰ লাষ্ট টাইম হয়, আৰু মই একো নকওঁ। মই ডাইৰেক্ট ভিডিঅ' কৰিম, কৰি পিনি ডাইৰেক্ট থানাত দি দিম, নহ'লে ছ'চিয়েল মিডিয়াত দি দিম। আপোনালোকে পিছত মোক বেয়া পাই লাভ নাই। মই আৰু এটা কথা কৈছোঁ, যোনে হওক এনেধৰণে যদি চৰাই চিৰিকটি মাৰে বা জীৱ জন্তু মাৰে, মই ভিডিঅ' কৰিম, কৰি পিনি ছ'চিয়েল মিডিয়াত দি দিম। তেতিয়া মোক কিন্তু কোনো একো ক'ব নোৱাৰে। মোৰ বহুত বেয়া লাগে। বা যদি নিজৰ মানুহ থকা হ'লে, কোনোবাই যদি মাৰি দিয়া হ'লে, এচাত মাৰিলে দেখোন কাজিয়া হৈ যাব, ধামধুম কাজিয়া, মাৰপিট হৈ যাব, মাৰপিট। আৰু সি গৈ পিনি চৰাই চিৰিকটি মাৰিছে। খাবলৈ নাপাওঁ নেকি তহঁতি? খাবলৈ নাপাওঁ? যদি খাবলৈ নাপাওঁ, এই মাটিকে চুবাই খাবি। সেইবিলাক কাম নকৰিবি কেতিয়াও। চৰকাৰী বুলি কৈছ, এইটো চৰকাৰী নহয়, গম পালি? এইটো হৈছে এটা প্ৰকৃতি বস্তু, য'ত ওপৰলৈ সৃষ্টি কৰিছে। এইটো তই সৃষ্টি কৰা নাই, চৰকাৰৰ সৃষ্টি কৰা নাই। অসম চৰকাৰক মোৰ এটাই অনুৰোধ যে এইবিলাক কামৰ পৰা যিবিলাকে এইবিলাক কাম কৰে, কঠোৰ শাস্তি দিয়ক, আৰু তেওঁলোকক এটা ৱাৰ্ণিং দি দিয়ক যে এইবিলাক কাম কৰিব নালাগে বুলি। ধন্যবাদ।